তোমার মধুর হরিনাম শ্রবণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছো। দেৱৰ্ষি সুবাসীক জানিবলৈ দিলে আমি পৰম আনন্দিত। জগতবাসী সকলোৰে মংগল হে। দেৱৰ্ষি অন্তৰ ভাগত দৰ্শন কৰি এনে ভাৱ হৈছে কিবাতে নতুন সংবাদহে গ্ৰহণ কৰি লক্ষীৰ কথাই যদি সত্য হয় তেন্তে সংবাদটো কি প্ৰকাশ কৰা। প্ৰভু অন্তৰ্যামী তুমি নাৰায়ণ নকলেও বুজিব পাৰি কথা।